guys, welcome back to my YouTube channel. আৰু আজি বহুত দিনৰ মূৰত মোৰ YouTube চেনেলত আজি আকৌ এটা আপোনালোকলৈ ধামাকা ভিডিঅ' লৈ আনিছো। বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা দিবলৈ ওলাইছো। ভিডিঅ'টো শেষলৈকে চাব, পুৰা মজাদাৰ হ'ব। আৰু বলক তেনেহলে আৰম্ভ কৰি দিওঁ। 3, 2, 1 তো গাইস, আজি মই আপোনালোকৰ মাজলৈ লৈ আনিছো আমাৰ দাদা বাইদেউ। আসলে কি বস্তু হেতু মই নাজানো, কিন্তু এজন বয়ফ্ৰেণ্ড বিচাৰি আছে। ভিডিঅ'টো আপোনালোকে চাই লওক আৰু কাৰ মানে পছন্দ হৈছে তেওঁ কমেন্ট কৰি তাইৰ লগত যোগাযোগ কৰি লওক। লাগিলে মই ইনষ্টা আইডিটো মই সেন্ড কৰি দিম আপোনালোকলৈ। गाइस, मैं अपने लिए एक बॉयफ्रेंड ढूंढ रही हूँ। अगर आपकी नजर में कोई हो तो उसे शेयर कर देना। দেখিলে আমাৰ দাদাৰূপী ভণ্টিজনী। আৰু এটা কথা, আৰু এইফালে তাইৰ মানে ভিডিঅ' দেখি মই পাগল। कौन है ये लोग? যি তাইৰ ভাজ কি ক'ম আৰু মই মানে কনফিউজ, তাই ল'ৰা নে ছোৱালী। তো আপোনালোকে কি বুলি ভাবে, তাই ল'ৰা বুলি ভাবে নে ছোৱালী বুলি ভাবে? তো মই তাইক সুধিলোঁ সেইদিনাখন, তই ল'ৰা নে ছোৱালী? তাই ৰিপ্লাই কি দিলে আপোনালোকে চাওকচোন। তো বহুত মানুহে মোক সুধি আছে ল'ৰা নে ছোৱালী, ল'ৰা নে ছোৱালী, ল'ৰা নে ছোৱালী। কৈ আছো প্ৰথম কথাটো হ'ল মই এতিয়ালৈকে নিজে গম পোৱা নাই মই কি মাল। তো যেতিয়াই মই গম পাম মই কি বস্তু হয় তো আপোনালোককো জনাই দিম। তো ইমান হাল্লা নকৰিব, ধন্যবাদ। लेकिन एक सेकंड এতিয়া আমি মানে গম পালোঁ তাই ল'ৰা নে ছোৱালী। এতিয়ালৈকে তাই গমেই পোৱা নাই। তাই একচুৱেলি তাই পৰীক্ষা কৰিব লাগিব। তাইক ধৰি আনি পিছৰখিনি ইতিহাস। অসম চৰকাৰক কৰজোৰে কবলৈ ধৰিলে পাগলী নহয়, পাগল যি হয় আৰু এই যে তামোল গছজোপা যে উঠি এনেকৈ যে তই পিছলি তলত পৰি চচাবি, একদম ডিম চিম ভাঙি থাকিব। তোৰ চাগে ডিম চিম নাই ন, পক ফাটি যাব। ছ'চিয়েল মিডিয়াটো এনেকুৱা হৈ গৈছে, মানে কেইটামান লাইক কমেণ্টৰ কাৰণে ল'ৰাবিলাক ছোৱালী হৈ গৈছে, ছোৱালীবিলাক ল'ৰা হৈ গৈছে। কিনো ক'ম। আৰু আমাৰ এখেতলৈ দাদাৰূপী ভণ্টি এগৰাকীক লৈ আনিছোঁ আপোনালোকৰ মাজলৈ। তেওঁৰ ভাজকেইটা চাই লওকচোন। हेलो गाइस, মই এতিয়া কল খাইছোঁ দেখিছে। सब क्या देखना पड़ रहा है? কল খাওঁতে পটককৈ মনত পৰি গ'ল, সৰুতে পাইছিলোঁ কল 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 এবিধ ফল। अबे साले जब কল খালে গাত হৈ হাতী সমান বল। অ' মাই গড। গাইস, আমি নাই দেখা দেই। তুমি কল খাইছা যে আমি নাই দেখা। আচলতে আমি কল খোৱা আজিলৈকে দেখাই নাই। আৰু আমি কল কি বস্তু চিনিয়ে নাপাওঁ। পাখৰা চালা, এয়াকেইটা পাখৰি বুলিও ক'ব নোৱাৰি। তাই যি ভাজ, এতিয়া দাদাই ক'ম নে ভণ্টিয়ে ক'ম মই কনফিউজ। আৰু তোৰ এই ভেকচনবিলাক লৈ কেনে যে ইনষ্টাগ্ৰামখন গেলাই নাথাক দেই। कैसे कैसे लोग रहते हैं यार यहाँ पर। ছেকেণ্ডত পুৰা ইনষ্টা ফেচবুকত ধামাকা খবৰ এটা পাই আছোঁ, গম পায়নে? আমি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত একো কৰিব পৰা নাই কাৰণে একদম ভূত মখা হয় বোলে হেনো। মাইকী ভূত আৰু মতা ভূতেই লাগি লৈছে বোলে। মাইকী ভূতে বোলে কাপোৰ খুলিছে, মতা ভূতে চৰি আছে। একদম মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ ভূত মখা হয়। আপোনালোকক মাতি আনি কেনে সন্মান যাচিব লাগে বুলি মই বিচাৰোঁ। আপোনালোকৰ মতামত জনাব কমেণ্টত দেই। মই শেষত বহুত কাহিনী দেখিলোঁ। কোনোবাই কাৰোবাৰ বাঁহী বজাইছে, কোনোবাই কাৰোবাক কিবা কৰিছে। এইবিলাক মই ক'বলৈ নাযাওঁ। লাষ্টত মই এটাই কথা ক'বলৈ বিচাৰোঁ, এই বাঁহী বজাই ফুৰা মাইকী মতাবিলাকক, পৰকীয়া প্ৰেমৰবিলাকক এই এনেকৈ বজাব লাগে। ভিডিঅ'টো চাই লওক। এখন মই যে ভিডিঅ'টো ইমানেই আছিলে, যদি ভিডিঅ'টো চাই অকণমান হ'লেও আপোনালোকে হাঁহিব পাৰিলে, আপোনালোকৰ মুখত হাঁহি বিৰিঙাব পাৰিলোঁ, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰি মোৰ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি আগলৈ ঠেলি দিব, যাতে মই এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনি থাকিব পাৰোঁ। আৰু এতিয়াৰ পৰা মোৰ এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ আহিয়েই থাকিব। তো আজিলৈ আহিলোঁ, ধন্যবাদ, বাই বাই।